এগৰাকী বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ পশ্চিম কাৰ্বি আংলঙত সৃষ্টি কৰিছে চাঞ্চল্যৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিংডিং আৰক্ষী থানাৰ অন্তৰ্গত আমৰেঙৰ পৰা সন্তানহীন হয় ৬৫ বছৰীয়া এগৰাকী বৃদ্ধা। আমৰেং গাঁৱৰ বাসিন্দা চুনকি চাংমা নামৰ বৃদ্ধাগৰাকী ১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। বৃদ্ধাগৰাকীয়ে গাঁওখনৰ কাষৰ এখন জংঘলত কচু আনিবলৈ যোৱাৰে পৰা সন্তানহীন হৈ আছে আৰু এই ৬৫ বছৰীয়া বৃদ্ধাগৰাকী আজি ১৩টা দিনে ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও সন্তান নাপালে বৃদ্ধাগৰাকীৰ। কোনো ব্যক্তিয়ে যদি নিৰুদ্দেশ হৈ থকা চুনকি চাংমাৰ সন্তান পায় তেন্তে চাংমাৰ পৰিয়ালৰ 9395442215 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। চুনকি চাংমাৰ পৰিয়ালৰ মোবাইল নম্বৰ 9395442215। সেইটো মানুহটো কোনফালে গুচি গ'ল এইটো আমি নাজানো। সেইটো কাৰণে গাঁৱৰ মানুহ বিচাৰিছে, কোনটো মানুহ বিচাৰিছে সেইটো পোৱা নাই। সেইটো কাৰণে আপোনাৰবিলাক তাতে মই কিবা কৰি দিছে আৰু। কেতিয়া হেৰাইছে? ১ তাৰিখত। ১ তাৰিখৰ পৰা এতিয়ালৈকে এতিয়ালৈকে অহা নাই। ১ তাৰিখৰ পৰা বিচাৰিছোঁ, পোৱা নাই। সেইটো কাৰণে আপোনাৰবিলাক তাতে আমি জনাই দিছোঁ আৰু। ক'ত বিচাৰিছে আপোনালোকে? জংঘলবিলাকত বিচাৰিছে, পোৱা নাই আৰু। ইয়াতে কি আগে পিছে এনেকৈ হৈ থাকে নে এইটোৱে প্ৰথম? নাই, এইটোৱে প্ৰথম, ফাৰ্ষ্ট এইটোৱে। এইটোৱে শুনিছে? এইটোৱে ফাৰ্ষ্ট প্ৰথম। হেৰুৱা মহিলাজনৰ নাম কি? মহিলাৰ নাম চুকি চাংমা হয়। বয়স? বয়সটো এইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আন্দাজতো কিমান ক'ব এইটো? এনেকৈ হ'ব নেকি? 65 এনেকৈ হ'ব, পোৱা নাই। কচু কাটিব গৈছে? কচু কাটিম বুলি গৈছিলে, পিছতো কোন সিটোৰ পৰা মানে মানুহটো অহা নাই পিছতো দেখাই নাই আৰু মানুহটো। ক'ৰবাত পৰিয়ালৰ ঘৰত যোৱা খবৰ আছে নেকি? নাই, এইটোও নাই। আগে পিছে আপোনালোকে কি কাজিয়া চাজিয়াটো হোৱা নাই? নাই, কাজিয়া চাজিয়া নাই, নাই, একো নাই, কাজিয়া চাজিয়া নাই। মিচিং ৰিপৰ্ট দিছে নেকি পুলিচে? দিয়া নাই। এইটোৱে ফাৰ্ষ্ট। এইটো কেনেকৈ হৈছে? মইতো কিবা ছোৱালীৰ কাৰণে থৈ গৈছিলে। মই মোৰ ঘৰৰ মানুহটো তাতে কাম কৰি গৈছে, 2 সপ্তাহ হৈছে। এতিয়া আহি কৈছে আহিবি, পইচা লৈ যাবি বুলি। মই এইটো কাৰণে বৃহস্পতিবাৰ দিনা গৈছিলোঁ পইচা ল'বৰ কাৰণে, আৰু গধূলাই এনেকুৱা ঘটনা হৈ গৈছে। সেইটো কাৰণে ৰাতিপুৱাই আহি গৈছে আৰু আমাৰ। কেতিয়া হৈছিলে ঘটনাটো? 1 তাৰিখ, বৃহস্পতিবাৰ 1 তাৰিখ দিনা। 1 তাৰিখ। আপোনালোকে ক'ত বিচাৰিছে? ককা চকা চব এইটো এৰিয়া চব বিচাৰিছোঁ, পোৱা নাই। হামৰেঙৰ পৰা জয় সিং টেৰাঙৰ ৰিপৰ্ট, নিউজ টাইম।